जे नलेज फेस्टिभेल खुंनानै मा लाब जादों बेखौ बिक्रम दैमारिनि मेलेमा सौहानाय नङा। প্ৰথমতে মই আপোনালোকক ধন্যবাদ যাচিছোঁ। আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি পুনৰ আৰু কেইটামান কথা অৱগত কৰিবলৈ মই আহিব লগা হ'ল। ৰাইজক জনাব লগা আৰু অৱগত কৰিব লগা বহুত কথা আছে। তাৰ কাৰণে বাৰে বাৰে আপোনালোকৰ মাজত আহিব লগা হ'ল, যিহেতু আমাৰ BTCক বচাব লাগে আৰু ৰাইজৰ আগত পুনৰ BTCক ভাল সংস্থাপন কৰিবৰ কাৰণে আমি সকলোৱে যোজা চলাই আছে। এই মৰ্মে মই যোৱা 30 তাৰিখ চিৰাঙৰ এখন ৰাইজৰ মাজত সংবাদ মাধ্যমৰ যোগেদি কেইটামান কথা এই তথ্য সহকাৰে ৰাইজৰ আগত অৱগত কৰিছিলোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ গভৰ্ণমেণ্টে যেনেকুৱা ধৰণৰ প্ৰগ্ৰাম লৈ পেলাই কেনেকুৱা ধৰণৰ পইচা ওলাইছে, এবাৰ নহয়, দুইবাৰ নহয়, তিনিবাৰ নহয়, পাঁচবাৰ নহয়, বহুতবাৰ এটা প্ৰগ্ৰামতে বাৰে বাৰে অৰ্ডাৰ ওলাই ফালে এই পইচাবিলাক ব্যৱহাৰ কৰিছে। এইবোৰ কথাহে মই কৈছিলোঁ। আৰু 2 নম্বৰত কৈছিলোঁ মই যে বিটিআৰ একৰৰ দফাবিলাক মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিব নোৱাৰাৰ কাৰণে ৰাইজৰ যিমানখিনি দায় হ'ব, কৰি নিদিয়া বিজেপি গভৰ্ণমেণ্টে ইয়াৰকে বেছি দায় হ'ব বুলি মই কৈছিলোঁ। যিহেতু বিটিআৰ একৰৰ দফাবিলাক আসাম গভৰ্ণমেণ্টে হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্ট বিজেপিয়ে হওক যে কৰি দিম বুলি প্ৰমিছ কৰিছিলে, প্ৰতিশ্ৰুতি কৰিছিলে, এগ্ৰিমেণ্ট কৰিছিলে। এইবোৰ কথা মই কৈছিলোঁ। জাষ্ট এইবোৰ কথা আৰু মই পুনৰবাৰ ক'ব নাযাওঁ যে এজন ব্যক্তি মোৰ ওপৰত কেইটামান কথা কোৱাটোহে মই ক্লিয়াৰিফিকেশ্যন দিব ওলাইছোঁ যে ফৈলা যে বৰগয়াৰী ডাঙৰীয়াই কালচাৰৰ ব্যক্তি হয়, নেতৃত্ব দিয়া মানুহ হয়। মই আগতে ক্ষমা খুজিছোঁ, কিন্তু মই কোৱা নাছিলোঁ যে এই প্ৰগ্ৰামৰ যোগেদি বিটিআৰৰ ৰাইজে একো লাভ হোৱা নাই, খেলুৱৈবিলাক একো লাভ হোৱা নাই, কালচাৰৰ ডিপাৰ্টমেণ্টে একো লাভ হোৱা নাই, মাষ্টৰ লিখকবিলাকে একো লাভ হোৱা নাই বুলি কোৱা নাই। কিন্তু এই প্ৰগ্ৰামক দেখাই পেলাই বিটিআৰ গভৰ্ণমেণ্টে এবাৰ নহয়, দুইবাৰ নহয়, তিনিবাৰ নহয়, পাঁচবাৰ নহয়, বহুতবাৰ অৰ্ডাৰ দেখাই পেলাই যেনেকুৱা ধৰণৰ পইচা ব্যৱহাৰ কৰিছে, এইবোৰ কথাই মই ৰাইজক অৱগত কৰিছিলোঁ। আচ্ছা, আপোনালোকৰ মাজত মই এটা প্ৰগ্ৰামৰ কথা ক'ব ওলাইছোঁ যে আপোনালোকে কেনেকুৱা একচেপ্ট কৰিব পাৰোঁ মই নাজানো, যে টেম্পৰাৰী RC কাউণ্টাৰ বা টেম্পৰাৰী ডাইনিং বা টেম্পৰাৰী এই যিবিলাক ফটো বেনাৰ দিছে, এইবিলাকৰ কাৰণে 1,96 লাখ খৰচা হয় নেকি? নিশ্চয় নহয়, খৰচাই হ'ল দে। এই প্ৰগ্ৰামৰ কাৰণে 1,96 খৰচা হ'ল। আৰু এটা প্ৰগ্ৰামতে এটা আইটেম টেম্পৰাৰী পেণ্ডেল, টেম্পৰাৰী VIP টয়লেট, VIP এই ইলেক্ট্ৰিকেল, এই প্ৰগ্ৰামত এটা প্ৰগ্ৰামতে 3,25 লাখ। এইবোৰ ৰাইজে একচেপ্ট কৰিব পাৰিব নেকি? নোৱাৰে। আৰু এটা প্ৰগ্ৰামতে টেম্পৰাৰী VIP, টেম্পৰাৰী টয়লেট আৰু এই টেম্পৰাৰী এই কি বুলি কয় এই ডাইচ, এইবিলাকৰ কাৰণে 3,60,000 যায় নেকি? নাযায়। আৰু এটা প্ৰগ্ৰামতে আপোনালোকে চাওক যে মিডিয়া পাব্লিচিটি, ফটোগ্ৰাফী, এই ফ্লাইট টিকেট, ফৰেনাৰ গাইজ, যিবিলাক বাহিৰৰ প্ৰাইজ তেখেতসকলক টিকেট কাটি দিছে, তাৰ কাৰণে 3,38 লাখ। তেনেকুৱা খৰচা হয় নেকি? নিশ্চয় নহয়। আৰু বহুত আছে, 48 লাখ আছে, এই 14 লাখ আছে, 60 লাখ আছে। এইবিলাক ক'ত ব্যৱহাৰ হৈছে আপোনালোকে সুধি চাবচোন। ইয়াতে দেখোন দেশে মিডিয়াৰ ফটোগ্ৰাফী, পাব্লিচিটি 3,38 লাখটো সোমাই আছে। কিন্তু মই সুধিলোঁ মিডিয়াবিলাক, আপোনালোকে এইবোৰ পইচা পাইছেনে? একটাকো পোৱা নাই। 1 লাখ দিয়া 19টা চেনেলত দেখাইছে, কিন্তু এজনো ওনাৰে 1 লাখ টকা পোৱাই নাই। এই তথ্যটো মই আপোনালোকৰ মাজত দি আছোঁ। আচ্ছা, চাওক এইবোৰ টকা কেনেকুৱা ব্যৱহাৰ হৈছে, মিডিয়াবিলাকতো পোৱা নাই। আৰু যিমানখিনি খৰচা দেখাইছে এইবিলাকতো তথ্য আছে, মই গোটেই কথা কোৱাই নাই। আৰু বহুত অৰ্ডাৰ আছে, এইবিলাক দেখাই পেলাই পইচা ওলোৱাটো মই আপোনালোকৰ মাজত কৈছোঁ। যে তাৰ কাৰণে আমাৰ মাননীয় ফৈলাজে বৰগয়াৰীয়ে এই মোৰ কথা লৈ কৈছে যে এইবোৰ কথা বিক্ৰম দৈমাৰী একো নাজানে। হয়, একো নাজানিব পাৰে, কিন্তু এইবোৰে মই ফৈলা যে বৰগয়াৰী ডাঙৰে বেছিকৈ ক'ব নোৱাৰিব, কাৰণ তেখেতে এদিন নিশ্চয় নেক্সট ইলেকশ্যনত ইলেকশ্যন খেলিব,
আৰু কালচাৰ ডিপাৰ্টমেণ্টৰ পৰা এই এজন EM হৈ আহিব খোখলাবাৰীত, এইবোৰ কথা আমি জানো। যদি এইবোৰ বাস্তৱত হৈ যায়, কালচাৰৰ EM যদি হৈ যায়, মইতো এটা দুটা গান গাই নহয় নাই নহয়, এইবোৰৰ কাৰণে মোৰো প্ৰব্লেম হৈ যাব। নিশ্চয় তেখেতক খোখলাবাৰীৰ পৰা ইলেকশ্যনত জিকাই পেলাই নিশ্চয় কালচাৰ ডিপাৰ্টমেণ্টৰ পৰা কালচাৰৰ EM দিব বুলি আমি গম পাইছোঁ, শুনি ভাল আছোঁ, ভাল পাইছোঁ। কিন্তু বিটিআৰ পইচা যেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে এইবিলাকৰ পৰা যেন সাৱধান হওক। গোটেই তথ্য আছে, মই তথ্য নোহোৱাকৈ ৰাইজৰ আগত মই কোনোদিন নকওঁ, তথ্য আছে, তাৰ কাৰণে মই কৈছিলোঁ। যদি ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰিব। থেংক ইউ।